টেক্সি গাড়ী লৈ যাম শ্বিলঙত আহি চকৰি তইও যাবি লগত টম চেলফি মাৰি যাম উৎস পাহাৰত আহি দেখি তইও যাবি লগত ধুম ধুম শ্বিলঙৰে একা বেকা দীঘলীয়া বাট আহি দেখি তোৰে লগত মজা লাগি যায় ओ मुझे छोड़ कर जो तुम चाहोगे बड़ा पछताओगे बड़ा पछताओगे हेलो কইলা কৰা চাহে মই এনে গাড়ীখন ল'লে ভাড়া চাড়াও নাই নেউলৰ বেমাৰ হৈছে নেউলক ডাক্তৰৰ টাকা নিব লাগছিলে দে তাড়াতাড়ি মই যাই আছো এৰবা আৰু কি হ'ল চহৰক ভাড়া পাব লাগিব হে আমাৰ মোৰ পেটটো বিষাইছে মই মৰিম দে মই থাকবা পাৰা নাই কাইলা কুকুৰটো কেইটা আহিব হক দেখ হলকান আহিব লাগে মই এতিয়া মাৰা যাম সিয়াক লাগি ফোন কৰছো আহিব ইমান ধৈৰ্যকে আহিছা তই অলপ ৰখচোন ৰখ বাপা ৰখে অলপ সময় অলপ ধৈৰ্য ধৰচোন তই মইতো তাতে কি নিংনি সোমাইছি জীয়ে কামাত দিছি 10 বাৰ মান হাগবাই গলো পেটটো বিষি মৰলো দে কি হৈছে নেউল তোৰ বেটা আজি খখৰ কাৰণে গতি কালিতো ভোজত তই কম খনাই গলক লাগি ভৰাইছা ই দিও খাবাই নৰে আৰু গলক লাগি ভৰা বুলি কিয় চামদানি ভাই তোৰ পুতেৰে খাবা নৰে পৰৰ ওপৰত পালি গলক লাগি ভৰাই তোৰ পুতেৰে হ'ব দে তই এতিয়া বগিৰিক নালগে সোনকালে লৈ যাম মেডিকেলকে দে লৈ যাম বল এক তাড়াতাড়ি বল দে দান্তাল ধৰ একটা ভৰি দেখিম ধৰ মই হাতত ধৰি ধৰিম এক দাঙি নিব লাগব দে এই একলা দাঙি নিবা কৰি ইয়াত দেহ তাক মাংস নাই এক দাঙি নিবা নৰি নেকি মই একলা নিম তই চাই ল বাপা দুয়ো ধৰ একলা নিবা নালগে ক'ৰবাত দুখ চুখ পাব আৰু দে তেতিয়া ধৰ দুয়ো ধৰিম দে একেলগে আছে না ডক্তৰে চাই ডাক্তৰ সোমাইছি তই তাক 10টামান কঠিন বেজি দিলে ভাল হয় নহয় তাক নাৰিকলত 14টামান বেজি দিলে আৰু বেছি ভাল লাগে কুকুৰে কামৰালে যি দে নাৰিকলত 14টা বেজি সেনেকুৱা বেজি দিব লাগিব তাক মইতো তাক বেয়া পাওঁ নাই তই আৰু মদ কৰি বেছি বেয়া পাওঁ তাক নহয় তাৰ লেডিছৰ দৰে কি মাত চাবি তাৰ মাত মোৰ সহ্যই নহয় হয় দেই তাক সেইকাৰণে মোৰো ভাল নালাগে বাহিৰত যাই কিনে একা ঠক থৈকে লাল চাহ খায়ে আহো য'ত পইচা কিন্তু মই নেদাওঁ হ'ব মই দিম তই মোক ইমান ডাঙৰ ভাড়াটো দিছা তই যি ইটো পইচা ভাবি আশা নকৰিবি নেউলাৰ মাক পইচাতকৈও চেপ্পা সেই দিব লাগিব পইচা তেলৰ যি দাম মই পকেটৰ পইচা দি তেল ভৰাই আছো দিব লাগিব নেদলি হ'ব মোক পইচা মোৰতো কম মাল নহয় সেন্দৰ ঘৰত যি আছে ভাঙা চিঙা খেলাখান সেইখানে দাঙি লৈ যাম মই কওঁতা তই বোলে কেতিয়াবা তাতে চাহ খাবা যাওঁ তোকো মই খুৱাম বুলি ক'লো না তয়ো ফকতীয়াতে কিন্তু কম মাথা মাৰি নেথা দেই যৌ ভাইটি 2 কাপ চাহ দিবা ঠক থুকে লাল চাহ ঠক থকে লাল চাহ কি খাবি তই গাখীৰ দিয়া চাহ আহিবা নাথাকে 2 কাপ আৰু কালাকান 2টা আনিবা দি বাপ্পা কালাকান আৰু গাখীৰ দিয়া চাহ ভাড়াৰ পৰা পইচা পাওঁ নে নাপাওঁ আৰু তোৰ একে বাইপে পইচা দিবি আহিব নেকি খাই ল গলক লাগি তই ঢিলে ধৰিব পাৰিবি দে তই ভাইটি লাল চাহ দে 2 কাপ আৰু 2 টাকাৰ ফুলাৰি দিয়া তাড়াতাড়ি দে আৰু ভগৱানে যি মিলিছি তাকে খাং দে আৰু ভাইটি লৈ আহ যৌ তাড়াতাড়ি চাহ 2 কাপ খাই যাম যৌ তাতে বা আৰু নেউলক কি কৰছি ছাৰ বেজি দিব নাকি বেজি দিলি মই টাবলেট দিলি হ'ল বেজিটো মই টাবলেট অলপ মাংস আছে বাকী দেহাত মাংস নাই না ৰবা তুমি হাল্লা কৰবা নালগে মই তোমাৰ টাবলেটে বেজি দিম ৰবা বৰ পেটৰ বিয়াৰ উঠছি মই পেটৰ বিয়াত থাকবা পাৰা নাই মোৰ পেটত কি খাইছে কামৰাইছি হেন পাইছো দিয়া
এই ৰ'বা 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 তোমাক ঔষধ দি আছোঁ মই, টেনশ্যন ল'ব নালাগে, তোমাৰ পেটৰ বিষটো ঠিক হৈ যাব। ধৰা এইটো টেবলেট তুমি আহাৰৰ আগে আগে খাবা। ছাৰ এইটোতো ভাদৰ মাহ, মই আৰু আহাৰকলৈকে ৰখা লাগব। ছাৰ এতিয়া দিওঁ মই মৰি যাম, মই মৰলি মাইত কি হ'ব ছাৰ? এই গৰু, মই সেইটো আহাৰৰ কথা কোৱা নাই, ভাত খোৱাৰ আগে আগে খাবা, ভাত খোৱাৰ আগে আগে। ছাৰ সেইটো আহাৰৰ কথা কৈছি। ছাৰ হনা নেকি হ'ল ৰ'বা এক বেজীটো দিলে ঠিক হৈ যাব, টেনশ্যন নাই আৰু। ঘৰত নি কিনে ঔষধটো খুৱাই দিবা, ঠিক হৈ যাব। ছাৰ কি কৰে ইমান জোৰে হানচি পাগল তই অলপ মনে মনে থাকচোন। তোক কটিত বেজি দিলি গম পালি হয় মই কিমান দুখ পাইছো দে হৈছে আৰু যাই থাকা ঘৰত আৰু ৰাইজ দেখছি না কেনাই কেনাই পেচেণ্ট আহে। আৰু আপোনালোকৰ যদি কাৰোবাৰ বেমাৰ হ'ল মোৰ তাকে আহিব, মই MBBS পঢ়া যাক, মই এক চুটকিত আপোনালোকৰ বেমাৰ ভাল কৰি দিম। ৰ'ব নাজব আৰু এটা কথা শুনক, যদি ভিডিঅ'টো চাই ভাল পালা লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো আমাৰ ছাবস্ক্ৰাইব কৰিব। আপোনালোকৰনো কি যায় কৰি দিব।